পাছত সেই কেইদিনমানৰ পাছত থকাকৈ যোৱাৰ পাছত আৰু যাবলৈকে হোৱা নাই। যাব লাগিব, এইবাৰ বিহুতে যাব লাগিব, বিহু পালেহি নহয় আৰু। অ লুচি, কি কৰিছা ন? এনেই আছো, এনেই একো নাই। এই এনেই উঠিব নালাগে, মাকৰ ঘৰলৈকে যাওঁ ব'লা। তাইও তোমাৰ কথা খুব কৈ থাকে বোলে লুচি কেইদিন লৈ আহিবচোন। আজি আকৌ তাই জেলেপি দোকানলৈ নাযায়, আজি তাই সন্ধিয়াকৈ যাব হেনো। আজি গিৰিয়ে গৈছে হেনো, তাই নাযায়। সেইকাৰণে তাই মোক মাতিছে বোলে আপুনি লুচিক লৈ পেলাই আহিবচোন আজি এপাক। অ হ'ব বাৰু মা, যাম দিয়ক। ওলাও নেকি মই? ওলোৱা ওলোৱা, মই দিনটো কওঁগে ওলা বুলি তই, তাকো লৈ যাব লাগিব, ওলোৱা। ঈশ্বৰ, মাক অন্ধঘৰ যেনে পালোহি আৰু দেই। ইমান ৰ'দ, ইমান গৰম, একদম ঘামি জামি ওলাইছিল একদম। অ মাকন, মাকন। ঈশ্বৰ, মা মণি বাইদেউ নহা মানুহ আহিলেও আজি। লুচি আহিলা ভিতৰলৈ বলা, ভিতৰলৈ ৰ'দখনত। ইমান বগা ছোৱালীজনী, একদম ক'লা পৰি যাবা, ভিতৰলৈ বোলা। ঈশ্বৰ, ইমান গৰম, মই একদম ঘামি জামি যেনে ওলাইছোহি আৰু। ঈশ্বৰ, ৰৈ থাকিব নালাগে নহয় গৰমখনত, ভিতৰলৈ বোলা আকৌ। এই অকণমানি ল'ৰাটোক আৰু ইমান মৰম লগা। আপোনালোকৰ আপোনাৰ কি হয়নো? ঈশ্বৰ, তই চিনি পোৱা নাই ইয়াৰ? কেলে মোৰ পখিলী নামৰ ভনী এজনী আছে যে, তাৰ ভাগৰ ল'ৰা আকৌ আহিছে পূজা থকাকে। ব'লক ভিতৰলৈ ব'লক, ভিতৰলৈ ব'লক। ঈশ্বৰ, লুচি বহা আৰু ইয়াতে দেই, আমাৰ ঘৰ জুপুৰি এনেকুৱাহে আৰু। মই চাহকণ পাতোংগে ৰ'বা। আৰু তেনেকেনো কেলে কয়, ইমান ধুনীয়াকে পৰিপাটিকে থৈছে, দেখিয়ে ভাল লাগিছে কিবা এটা আপোনালোকৰ। ভালকে কৈছা, ঘৰ এতিয়াহে চফা কৰিছো ভালকে। এনেই চফা হৈ থাকে। এতিয়া এইকেইদিন জেলেপি দোকান দিছো যে, দোকানলৈ যাওঁ মই, ৰাতিপুৱাই যাওঁ আৰু অকণমান পাছত দুপৰীয়া টাইমত আহোঁ আৰু ঘৰত ভৰি চৰি ধুই যাবা ধুই অকণমান মানে ভাত চাত খাই মেলি যাওঁ। আকৌ মানে সন্ধিয়াকে ৰাতিহে আহোঁ। আজি বোলো মই সন্ধিয়াকেহে যাম। আপুনি যাওক আজি, তাত এই মানুহজনক পঠিয়াই দিলোঁ। ঘৰত আৰু লছীহাল থাকেই, আকৌ এই আমাৰ মানুহজনৰ ভনীজনীও কিবা সৰু লৈছিল তাতৰ। ইমান লেতেৰা কৰা বস্তুবোৰ, একদম চাফা চিকুণ কৰিব নোৱাৰে। আজি আকৌ তাই হেনো ক'ৰবাৰ লগৰ ছোৱালীৰ লগত গৈছে পূজা চাবলৈ। মই বোলো তহঁতি যা, মই আজি ঘৰত থাকোঁ, চফা কৰোঁ ঘৰখন। ঈশ্বৰ, তেনেকেনো কেলে ক? তোৰ ঘৰ ধুনীয়া হৈ থাকে পাই। আকৌ এই টেবুলবোৰ নজৰ কিনিলি নেকি? আকৌ এই সিটোৰ মানুহ টাইলছ লগালি। ঈশ্বৰ, এই তোৰ আৰু ঘৰ বনাই গৈছ আৰু, পিয়েৰখন বনাই বনাই আহি আছ আৰু ন? মামনি বাইদেউ ভালকে কৈছে, মানে আমাৰ লাহে লাহে ঘৰটো বনাই কৰি আছো। পইচাটো একেলগে বনাব নোৱাৰো নহয় জানো? পইচা লাগিব নহয় আকৌ। মানুহজনে আকৌ কি কৰে, পইচা পোৱালৈকে অবাবত পইচাবোৰ খৰচ কৰে। মই আৰু পইচাবোৰ পোৱালৈকে গোটাই থৈ পেলাই তালৈ মানে আনি আছো আৰু ঘৰটো। ঈশ্বৰ, এই অকণমানি ল'ৰাটোৰ নামটো কি দিছে? কোৱাচোন নামটো কি ন? মোৰ নাম টিংকু বৰা। বৰ ধুনীয়া নাম ৰ'বা, মই চাহ অকণ পাতোংগে ৰ'বা। চাহ অকণ বনাই লওঁগে, তাৰপিছত খাই খাই একেবাৰে কথা পাতি থাকিম। ঘৰলৈ নোযোৱা নেকি আকৌ? পূজা বুলি যাব নালাগে আৰু থৈ দিয়া। একদম বিহুতে যাবা, বিহুতে ভাল লাগে ন? পূজা নাযাওঁ, বিহুতে যাম। বাবুৱে থৈ আহিমগে বুলি কৈছে। সি যদি থৈ নাহেগে তেনেহ'লে হেৰি দাদা ভাইটিয়ে দিবহি মানে মোক। অকনো শান্তি নাই পোৱা হে। ঈশ্বৰ, ভালকে সুধিলি। মাইনা মোৰ লগত এনেকে অহাহেঁতেন ভালেই আছিলে। তাই ডিগ্ৰীটো কমপ্লিট কৰিলে নহয়, এতিয়া ঘৰতে আছে আৰু। তাই দৰা চাবিচোন তাইলে। তাৰপিছত বোলো তাই চাকৰি কাৰণে কিবা দিয়ে হেৰি কৰি আছে। সেইবোৰ কৰক বোলো, কি কৰে কৰক। আৰু এতিয়া মানে ইমান মানে দদুৰি হ'ল, প্ৰত্যেকটো কথাতে ই অকণমানি ল'ৰাটোৰ লগত কাজিয়া লাগি, গম পাৱ নে? মোৰ লগত আহিব নে? আমাৰ নানো নহয় ক'লে তাই। মানে কি মানে, মাহঁতে ক'ৰবালৈ যাবলৈ পালে ঘৰলৈ অহাৰ নামেই নলয় মানে। সঁচাকে দেই, এতিয়ালৈকে ঘৰলৈ অহা নাই। মাকন ববৌহঁতৰ ঘৰলৈ গৈছে, আহিব পাৰে সোনকালে। সঁচাকে পাই, মাহঁত নাই কাৰণে এতিয়া ঘৰ ৰখিবলগীয়া হৈছে। মই তাই পূজালৈকে ওলাই গ'লো নহয় অকণমান। মাইনা বহিছা? কি হ'ল এনেকে খবৰতে বহি আছে যে? নহয়, তোমাৰো গৈ ইমান দেৰিলৈকে অহা নাই ন? মই আকৌ লগৰ এজনীৰ লগত পূজালৈ যোৱা কথা আছিলে, এতিয়া যাব পৰা নাই। মানে আমাৰ অলপ দেৰি হ'ল। এই হেৰি মাকন ববৌ ইমান মৰমত মাতিছিলে, গ'লো। এতিয়া আকৌ ভাত চাত খুৱাই পঠিয়াইছে, সেইকাৰণে ভাত চাত খাই মেলি আৰু দেৰি হয় আৰু ন? লুচি নব, বাবুদা কেনি গ'লনো? মোক কেলে আজি বাবুদা পূজালৈ লৈ যোৱা কথা আছিল নহয়, আবেলি টাইমত। বাবুদাই এইখিনি চাৰিআলিলৈ ওলাই গৈছে হ'বলা। আহিলে তোমাক লৈ যাওঁ, তুমি ওলাই থাকা দেই পূজালৈ। নবৌ একদম মোৰ কথা ইমানকে গুৰুত্ব নিদিলে। কথাষাৰ ক'লে আৰু ক'ব লাগে, এই টিংকুৰ কথাতে গুৰুত্ব দি গুচি গ'ল, দেখিছা? সঁচাকে পাই, এইফালে আমাৰ মানে ডাঙৰকে পাতে অ'।
সঁচাকে মজা লাগিছে পাই মোক কি কিনি দিবা কোৱা আকৌ কি লাগিব কোৱা আকৌ বন্দুক চন্দুক কি লাগিব মোক বন্দুক নালাগে এই হেলিকপ্টাৰখন দিলে হ'ব ৰিমোট কণ্ট্ৰল যে ওপৰলৈ উৰি থাকিব পাৰে অ'কে অ'কে কিনি দিম আৰু দিয়া কিমান ধুনীয়াকে পাতিছে পূজাখন পাই সেইটো দেখোন বাবু ঐ বাবু বাবু সৃষ্টিকা দেখোন তুমি কেতিয়া আহিলা ঘৰ মই অহা 20 দিন হ'ল তুমি তোমাক যে লগে পোৱা নাই পাই হয় নেকি 20 দিন হ'ল তই দেখাই নাই দেখোন মানে মই ওলোৱা নাই বেছিকে সঁচাকে দেই তোমাক বহুত দিনৰ মই দেখিলো দেই মই মানে আমেৰিকাৰ পৰা অহা মোৰ বেছি দিন হোৱা নাইতো 20 দিন হৈছে এখন ঘূৰি ওলাবলৈ হোৱাই নাই মানে ঘৰতে আছো আৰু পূজা বুলি ওলাই আহিছো মই বিয়া পাতিলো নহয় কি আমি দেখোন গমেই নাপাওঁ মোৰ মতা এদিন মই আহিলো যেনিবা যেনে আমেৰিকাৰ পৰাই একদম থুলমূলকে বিয়া পতা হলো যাবা আকৌ এদিন আমাৰ ঘৰলৈ যাবা ঘৰলৈ যাবা অকে যাম দিয়া বাৰু মোৰ আৰু লগৰ কেইটামান আছে সেইকেইটা আমি মাতি আছে মই গৈ যাওঁ দেই টিংকু ব'লা তোমাক কি লাগে কিনোগে ব'লা ইমান ধুনীয়া বন্দুকটো যাওঁ ব'লা ঘৰলৈ যাওঁ ব'লা আমাৰ লুচি লগতে দেখুৱাবগে লাগিব নহয় ব'লা ব'লা যাওঁ ব'লা খোৱা বোৱা হ'ল নহয় আমাৰ এতিয়া যাব পাব ব'লা মজা আজি মাইনা বা গৈ পেলাই গুলি মাৰিমগে ৰ'বা মাৰিবাগে তাই খালি এটাই মাৰিবা দেই বেছিকে নামাৰিবা খং দি পেলাই এইখনৰ কাজিয়া লাগিব তোমাৰ লগত ব'লা আৰু ইছলাম বাবু আৰু টিংকু ফুৰা চাবলৈ গৈ এতিয়ালৈকে নাই অহা পাই বাবুৱে চাগে লগৰ ল'ৰা ছোৱালী কোনোবা লগ পালে পুৰা কথা পাতি চাগে তহঁতি আহিলি না মই বোলো কেনি গ'ল মা দি অহা নাই বোলো জেঠাই এইটো চোৱা মোক বন্দুক কিনি দিলে বেলুন কিনি দিলে বন্দুক কিনি দিলে নে এই মানুহৰ নামাৰিবি আকৌ দেই দেৰি হ'ল মানে লগৰ এজনীক লগ পালো আকৌ ইয়াকো বস্তু কিনি দিছো ইয়াকো এটা পচন্দ কৰিছে এটা পচন্দ নাই কৰা দেৰি হৈ গৈছে আকৌ খাইছো ন আমি কিবা কিবি তোমালোক আহিলা টিংকু বন্দুক ললা নেকি লুচি ল'ব বন্দুক ললো বেলুন আনিলো খালো আমি দেই বন্দুকৰ গুটি মানুহলৈ নামাৰিবা আকৌ দেই এই মানুহৰ গালে মাৰিলে বৰ চেঁচাই ন বন্দুকৰ গুটিবোৰে নেমাৰো সেইটো হয় মানুহৰ গালে নামাৰিবি আকৌ দেই এই মাইনা বাগালে বা এচান মাৰি মাৰি চাবি আৰু বন্ধু অকল লিখিছে আমি পূজা কৰি মেলি আনিলোগে আৰু দেই বন্দুক আনিছে বেলুন আনিছে আকৌ জেলেপি আনিছে চাগে তাতে আপোনালোকে জেলেপি খাইছে নাই পিছে পূজাত আমি আকৌ আজি মাগন ঘৰলৈ গ'লো আৰু বন্ধুসকল আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায় নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আকৌ দেই আৰু লগতে ছাবস্ক্ৰাইবৰ কিনাৰত থকা কাষৰ বেল আইকনটো দবাই দিব আজি খনটো ইয়াতে শেষ বন্ধুসকল